ওয়ালাইকুম আসসালাম রহমতুল্লাহ। জাকির ভাই, আমি এই পিকনিকত আহিলো, আপনার মানে আহার আগতে কেনেকুৱা মাইন্ড আছে যে আহিম বুলি এনেকুৱা ভাবছিল না যে সেইখন জায়গাত যাম এনেকুৱা ধৰণৰ? এতিয়া আহিলো আমি, এতিয়া কিন্তু ৰাস্তাটো আমাৰ বহুত কষ্ট হৈছে। এতিয়া ভাবিলো জাগা নাযাওঁৱে ভাল নেকি, কিন্তু যেতিয়া আহিলো কষ্ট কৰি অহাৰ পিছত চালো প্লেচটো তামাম ভাল লগা দৃশ্য। তাৰমানে আপুনি যিটো ক'ব বিচাৰিছে যে আপোনাৰ মতে ভাল লাগিছে, হয়তো আপুনি আগতে অহা নাছিল, যাৰ কাৰণে আপুনি ভাবিছে এইটো বেয়া হ'ব কিবা, আহি ভাল লাগিছে ভাল তাৰমানে। লাগিছে, আমাৰ এই কি মত কি বহুত ভাল লাগিছে। বহুত ভাল লাগিছে নেকি? হয়তো আমি যোৱা বছৰ যে গেছিলো হেৰিত কি কয় আপোনাৰ ভূটান চকীত গৈছিলো, তাতে হয়তো আমাৰ হেৰি প্লেচটো অলপ ভাল আছিল, মানে গাড়ী পাৰ্কিঙৰ প্লেচটো ভাল আছিল হয় না? কিন্তু ইয়াতে তেনেকুৱা ধৰণৰ প্লেচটো তেনেকুৱা নহয়, কিন্তু আমাৰ ইয়াৰে মানে দৃশ্যটো অলপ মানে আনকমন লাগিছে। ইয়াতে যেনেকুৱা জংঘলৰ ভিতৰত পাহাৰ, সেই পাথৰৰ হেৰিবিলাক, প্লাছ লগতে নিজৰাটো ওপৰত। যদিও আমাৰ খাদ্য খানাত একদম প্লেচটো চাফা আছে না আগতকৈ, আগৰ প্লেচটো কিন্তু আমাৰ কেনেকুৱা আছিল, লেতেৰা চাইজৰ আছিল না, কিন্তু এতিয়া এইবাৰ কি সেনেকুৱা লেতেৰা নহয়, পৰিষ্কাৰ আছে। যদি পইচা লৈছে কিন্তু কাম কৰি লৈছে। আপনার মতন ভাল নহয় নেকি জায়গাটা? মোৰ মোটামুটি মানে কষ্টৰ ফল হ'লে মিঠা হয়। এতিয়া আমি ৰাস্তা আহোঁতে বহুত সময় লাগিলে, আমাৰ আহোঁতে অলপ দেৰি হৈছে। দেৰি হোৱাৰ ফলত এতিয়া আহিলেও আমি কষ্ট কৰি আহি কিনে মানুহৰ শুনা পাইছোঁ বা আমিও জানো যে মানে এটা শুনা পাওঁ যে কষ্টৰ ফল হ'লে মিঠা। কিন্তু আজি আহি কিনে সঁচাই দেখা পালোঁ বহুত ধুনীয়া, আৰু আপুনি দেখাই দিব পাৰে ৰাইজক ধুনীয়া ভিউ পইণ্ট আছে, একদম একদম ধুনীয়া। যে নহওক, আমি এতিয়া কথাটো লাষ্ট মুহূৰ্তত এনেকুৱা পালো যে ৰাস্তাত আমাক বহুত কষ্ট হৈছে, কষ্ট হলেও কিন্তু আমি কষ্টৰ প্ৰতিফল আমি মিঠাই আন পাইছো। জায়গাটো ভাল লাগিছে নিশ্চয়। আমি বৰ মনোমোহা আমাৰ মানে দৰ্শকসকলক কি ক'ম, ইয়ালৈ আমন্ত্ৰণ কৰিম নে? কৰিব পাৰে। হয়তো যিসকল দূৰৰ পৰা আহিব, হয়তো ৰাস্তাত অলপ কষ্ট হ'ব, যিহেতুকে ৰাস্তা আমাৰ হাইৱে বনাই আছে নতুন কৰি, তেনেহলে অলপ কষ্ট হ'ব। কিন্তু অহাৰ পিছত যেতিয়া জাগাত আহি পাব, তেতিয়াই কিন্তু তেওঁলোকৰ মনটো ভৰি যাব, হয় নে নহয়? তো নিশ্চয় তেনেহলে আপোনালোকে আহিব আৰু জাগাখন চাই যাব, কেনে ধৰণৰ জাগা। সঁচাকৈয়ে ধুনীয়া লাগিছে জাগাখন। আপোনালোকক অলপ জাগাখিনি দেখাই আছো। ফোন লাগবো না ইনো আমাৰ বৰ্ডাৰ পাহাৰৰ নিজৰা দি চাওক, ধুনীয়া পাথৰ আছে, ইয়াত বহি বহি আপোনালোকে কিবা কৰিব, চেলফি মাৰিব পাৰিব। আৰু ইয়াৰে দৃশ্যবিলাক আপোনালোকে আকৰ্ষণ কৰিব পাৰিব। আৰু ইফালে চাওক, আমাৰ ধুনীয়া ধুনীয়া জাগা, গছৰ তলত, ছায়াৰ তলত বহি বহি আপোনালোকে অলপ জিৰণি ল'ব পাৰিব। ধুনীয়া দৃশ্য আছে। সঁচাকৈয়ে ধুনীয়া লাগিছে জাগাটো।